হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আছামিজ ক্ৰিকেটৰ নতুন এটা ভিডিঅ'লৈ মই বাবুলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ইণ্ডিয়াৰ স্কোৱাড ঘোষণা কৰিলে বাংলাদেশৰ বিৰুদ্ধে আজি 2খন টেষ্ট মেচ আৰু 3খন T20 চিৰিজ হ'বলৈ গৈ আছে 19 তাৰিখৰ পৰা। আজি ইণ্ডিয়াৰ স্কোৱাড ঘোষণা কৰিলে টেষ্ট মেচৰ। টেষ্ট চিৰিজৰ বাবে কোন কোন প্লেয়াৰ চান্স পাইছে চাওঁ আহক। প্ৰথমতে ৰোহিত শৰ্মা কেপ্টেইন, জয়ছোৱালে চান্স পাইছে, চুমন গিলে চান্স পাইছে, বিৰাট কোহলিয়ে চান্স পালে, KL ৰাহুল, সৰফৰাজ খানে চান্স পালে, ঋষভ পন্ত উইকেট কিপাৰ, ধ্ৰুৱ জুৰেলে চান্স পালে উইকেট কিপাৰ হিচাপে, ৰবিচন্দ্ৰন অশ্বিনে চান্স পালে, জাদেজা, অক্ষৰ পেটেল, কুলদীপ যাদৱ, মহম্মদ চিৰাজ, আকাশদ্বীপে চান্স পালে আৰু জসপ্ৰীত বুমৰাহ, য়শ দয়াল। অহা 19 তাৰিখৰ পৰা হ'বলৈ গৈ আছে ইণ্ডিয়া আৰু বাংলাদেশ টেষ্ট মেচ। প্ৰথমখন চেন্নাইত হ'ব। প্ৰথমখন মেচ 19 ছেপ্টেম্বৰ 9:30 পৰা হ'ব ৰাতিপুৱা, আৰু ছেকেণ্ডখন 27 ছেপ্টেম্বৰত হ'ব, কামপুৰত হ'ব, ৰাতিপুৱা 9:30 আৰম্ভ হ'ব। টেষ্ট চিৰিজ শেষ হোৱাৰ পিছত ইণ্ডিয়া আৰু বাংলাদেশৰ মাজত 3খন T20 মেচ হ'ব। 7 অক্টোবৰত হ'ব প্ৰথমখন মেচ ৰাতি 7টাৰ পৰা, আৰু ছেকেণ্ডখন 10 অক্টোবৰত হ'ব, আৰু 3 নম্বৰখন 13 অক্টোবৰত হ'ব। 7টাৰ পৰা আৰম্ভ হ'ব ৰাতি। T20ৰ বাবে এতিয়ালৈকে স্কোৱাড ঘোষণা কৰা নাই ইণ্ডিয়ান টিমে। যদি ভিডিঅ' ভাল লাগে এটা লাইক কৰিব। থেংক ইউ।